নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক আমাৰ হেমন্ত বিশ্ব শৰ্মা দাদা অলপমান আমি আজি হেৰি বিচাৰলৈ ওলাইছোঁ। আমাৰ গোবৰা বুলক তোমাৰ দামী নে মোৰ দামী? তোমাৰ দামী। ঐ চাৰ ৰতন এতিয়া মোক সি ল'ব দেই। ল'ব তই এতিয়া ভিডিঅ' কৰ। Action. गीत गाए विधि दिखाई गल बेट चिंता कैसे किबा किबि अलप सलप गान टा गाई दे बिरेखी बंधु अलप सलप गाई दिया এই মুখৰ মিচিকনি দাঁতৰ জেলিকনি কি চাবি আয়ো এনে বেচৰা মানে কথা এটা হ'ল নহয় ইয়া তাৰমানে বেচৰা কেলে ইমান দুখে হৈছে তাৰমানে এই দুদিন মানে মামা কেছটো আগত দুদিনমান মানে বেচৰা ছোৱালী চাবলৈ গৈছিলে দেই এই সো হেল্ল' গাইজ কি খবৰ সকলোৱে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মানে গৈ আছোঁ এতিয়া অকণমান গাঁৱৰ ল'ৰাবিলাকৰ লগত বগৰী খাব তো এইবিলাক চাওক পোৱালিবিলাক গোটেই পোৱালি আৰু ডাঙৰ চব মিক্সাৰ আৰু গোটেইখিনি মিলা প্ৰীতি থকাটো একদম ভাল আমাৰ কাৰণে তো গাঁৱৰ ল'ৰাবিলাক যে একতা হৈ থাকিলে মানে একদম হিলাব নোৱাৰে বুলি কয় যে কথা খাইছে সেনেকুৱাই আৰু এতিয়া যাওঁ গৈ আছোঁ বগৰী খাবলৈ বগৰী ইয়াত নহয় অকণমান একদম বঢ়িয়া জেগা তাত মানে য'ত নেকি অকণমান মানে মানুহ চানুহ কম হ'ব সেই চাইড ব'লাই আহি যা ফ'ল' মি আমাৰ ৰতন দাই গোপ্ৰ চলাইছে গোপ্ৰ হেল্ল' গাইজ মই মানে আজি বগৰী খাবলৈ ওলাইছোঁ আৰু এটা এই নতুন বস্তু হৈছে আপোনাৰ লগত ষ্টাৰ্ট কৰিছোঁ আমাৰ এই গ্ৰুপটো আপোনালোকে চাব পাৰে মোক চব বিৰাট ধুনীয়া চাই ওলাই ইয়াত মানে ৰাণু মণ্ডলকো একদম পুৰা মানে নমস্কাৰ নিউজ 18 দৰ্শকসকল আজি আপোনাক দেখাব বিচাৰিছোঁ যে আমাৰ এই বিখ্যাত ইউটিউবাৰ মানে বিষ লগা ইউটিউবাৰ এজে সোণালৰ সৈতে আমি আজি ইণ্টাৰভিউ ল'ম এজে সোণালে কিদৰে খায় কিদৰে হাগে কিদৰে মুতে সকলোখিনি আজি কথা আমি জানিব বিচাৰিম আমি এজে সোণালৰ বহুত ডাঙৰ ডাঙৰ ফেন আছে বলক ৰাইজসকল আমি এজে সোণালক সাক্ষাৎ ল'বলৈ আমি আগুৱাই নিম ভাইটিসকল চাওঁ ভাইটিসকল মই ইউটিউবাৰ আপোনালোকে দেখিব পাইছে যে এই দাদা বহুত ডাঙৰ ডাঙৰ ফেন আহিছে আমাৰ পুৰা চিলাপথাৰৰ পৰা আহিছে এইজন জলকীয়া চুটিৰ পৰা আহিছে আৰু আমাৰ ইণ্টাৰভিউটো ষ্টাৰ্ট কৰোঁ বিয়া ৰ'ব প্ৰশ্নটো সুধিলোঁ মানে আপুনিতো জানে কিমান ডাঙৰ মই এটা সাংবাদিক হয় আপোনালোকে অলপমান কমন চেঞ্চটো থাকিব লাগে কমন চেঞ্চ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট চেঞ্চ ইন ইয়ৰ লাইফ বিয়া হৈছে আমাৰ অসমৰ এটা জনপ্ৰিয় বস্তু যিটো বস্তু নহ'লে নেকি হয়তো আমাৰ অসমখন এটা সময়ত একদম মানুহ জনসংখ্যা শূন্য হৈ যাব ত' বিয়াটো ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট চেঞ্চ ইন ইয়ৰ লাইফ ইন আছামিজ কুৱেশ্যন এনচাৰ ইন ইয়ৰ লাইফ ইন টেনশ্যন নো টেনশ্যন ইন বিয়া ইজ দ্য মষ্ট পপুলাৰ চেঞ্চ ইন আছাম অনলি আছাম নট ভাৰত আমাৰ দ্বিতীয় কুৱেশ্যনলৈ আগবাঢ়ো মানে আপুনি কিদৰে খায় আপুনি এটাতো বহুত ডাঙৰ ইউটিউবাৰ হৈছে আপুনি কিদৰে খায় মানে নাই মই অন্য বেলেগৰ নিচিনাকৈ মই এনেকৈ মুখে খাওঁ তথাপিতো কেতিয়াবা কাম পালে আৰু চবত যোনফালে বজাই দিওঁ আৰু তুমি দিলেতো তেতিয়া খাব নোৱাৰে ন তো সেইকাৰণে আৰু মানুহ যেতিয়ালৈকে জীয়াই থাকিবলৈ তেতিয়ালৈকে খাই যাব লাগে সত্য সদায় জয় জীৱন সদায় পানী সদায় মাছ আৰু 3 নম্বৰ কুৱেশ্যনলৈ আমাৰ আগবঢ়াইছোঁ আৰু 3 নম্বৰ কুৱেশ্যনটো কি আছিল কেমেৰামেন কি আছিল আপুনি বহুত জানে 3 নম্বৰ কুৱেশ্যনটো কি আছিলে বাৰু এতিয়া কিদৰে মুতে কিদৰে হাগেৰে মুতে তো বলক মানে এই মানে আমাৰ পুষ্পা বলক 3 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়ো মানে আপুনি কিদৰে হাগে মানে বেলেগেতো মানুহবিলাকেতো গু হাগে আপোনালোকে গোবৰ হাগে নে কিবা বেলেগ হাগে নাই কোনো কথা প্ৰশ্নই নাহে একচুৱেলি ক'ব গ'লে মানুহ সদায় গু ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লেট্ৰিন বাথৰুম ইজ দ্য গা ধুই তো সেইকাৰণে মানে মানুহে সদায় গাটো ধুব লাগে হাগিব লাগে মুতিব লাগে এইটো পাছৰ কথা এইটো মানে ভাতটো খাব লাগে মেইন দিছ ইজ ইয়ৰ স্পীকাৰ ইজ দ্য বেকাৰ ইন হৈ ঠিক আছে চ' লাইফ ইজ ইম্পৰ্টেণ্ট ইজ ইয়ৰ ইজ নট মিটিং চব আৱাৰ আছামিজ কুৱেশ্যন এনচাৰ ইন লিমিটেড এণ্ড HSLC এক্সামিনেশ্যন অফ 2023 চ' শুভেচ্ছা ৰাখিল সকলোকে আল হাবিবি আৰু 4 নম্বৰ কুৱেশ্যন আৰু আছে আৰু বহুত আছে বাবা ঠিক আছে বাবা কোৱা মানে
আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ মানে এইবিলাক কিবা কিবি চোলাবিলাক আপুনি লোহাৰ পিন্ধে নে কাপোৰৰ পিন্ধে? নাই একচুৱেলি এইটো কোনো প্ৰশ্নই নাহে। মই এইবিলাক চব মানে মানুহৰ সৃষ্টি আৰু বিশেষকৈ আমাৰ এতিয়া এই বিখ্যাত আমাৰ সি দাদাই ক'লে, কেমেৰামেন দাদাই চ' ক'লে মানে চম্পকলালে ক'লে যে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নাই, এতিয়া কৈছে জাষ্ট তুমি এইটো প্ৰশ্ন সোধা নাই, দাদাই সুধিছে। মই এইটো কথা ক'ব বিচাৰিম কাৰণ এই পৃথিৱীত মানে কম বয়সৰ ছোৱালী সীমা নাই, অসংখ্য ছোৱালী, তাৰ ভিতৰত একদম চবৰে সুন্দৰ কেইজনী গায়ব হৈ গ'ল। এতিয়া গম পাইছে কিমান কি হৈছে, চব বহুত বেয়া লাগিছে একচুৱেলি এইটো কথাটো। তথাপিতো কিন্তু এইটো হ'ব নালাগিছিলে। মানে আমাৰ কণ ভাই ভণ্টিসকল এইটো দুখত পোৱাৰ কাৰণে আমাৰ মামাই এইটো ডিচিশ্যন ল'লে। মই এইটো খুব গৌৰৱ কৰোঁ নিজকে, কাৰণ ভৱিষ্যতে প্ৰজন্ম যাতে ঠিকে যায়। আৰু বিয়া এইটো মই অলপ আগতে ক'লোঁ যে মষ্ট ইম্পৰ্টেণ্ট থিংছ ইন ইয়ৰ লাইফ ইন আছামিজ কুৱেশ্যন এনচাৰ। চ' বিয়াটো থাকিব লাগে, কিন্তু এটা নিৰ্দিষ্ট বয়সত। গম পাইছে? হয় আপুনি আজি সেইটো ইমানতে সামৰণি মাৰিছোঁ। মই মানে লিষ্টখন এতিয়ালৈকে আছে, আৰু কিবা কিবি সুধিবলগীয়া আছে। ঠিক আছে, আপুনি বিয়া পাতিলে নে নাই? নাই, বৰ্তমান মই বাল্য বিবাহ। আপুনি সাংবাদিক নে? মই সাংবাদিক, স্পীকাৰটো মই লৈ দিম। আপোনাৰ বিয়া হৈছে নাই? আপুনি বিয়া পাতিলে নে নাই? বিয়া বোলা বস্তুটো জিন্দগী মেন নাই পাতিলেতো আচ্ছা নহয় জানা। ঠিক আছে, উত্তৰ দিয়ক। ঠিক আছে, বিয়াটো পাতিম কিন্তু এটা নিৰ্দিষ্ট বয়সত। চ' বয়সটো আছে বহুত, এতিয়ালৈকে জিন্দগী মানে কওকচোন আপুনি বিয়া পাতিলে নে নাই? নাই পতা নাই। চ' গাইজ ভিডিঅ'টো যাতে কোনো চিৰিয়াছকৈ নলয়, এনে হাই ধেমালিৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু নিজৰ বুলি সদায় ছাবস্ক্ৰাইবটো কৰি যাব। মৰমতে আল হাবিবি কাম টু দুবাই।